हेलो फ्रेंड्स मैं मौसुमीয়ে মৌচুমীজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছো আপোনালোক সকলোকে প্ৰথমতে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনালো আপোনালোকে সকলোৱে হয়তো বিভিন্ন ঠাইত পূজা চাই আছে আজি অষ্টমী দিনাখন আমিও পূজা চাবলৈ ওলাইছো ভাবিলো আপোনালোককো আমি চোৱা পূজা মণ্ডপৰ কিছু অংশ দেখাই যাওঁ বলকচোন তেন্তে তিতাবৰৰ পূজা চাওঁগৈ এয়া মাধৱপুৰৰ পূজাৰ কিছু অংশ
আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আপোনালোক সকলোৰে কুশল কামনা কৰি আজিলৈ আহোঁ। প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।